नमस्ते भाई लोग, स्वागत কৰিছোঁ মোৰ ইউটিউব চেনেল পুলকেশ ব্লগলৈ। আজি এটা বম ধামাকা হ'বলৈ গৈ আছে। কি ধামাকা মই আপোনালোকক অকণমান দেৰিকৈ কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব। সুখ লাভ কৰিব, দুখ লাভ নকৰে বাৰু, সুখে লাভ কৰিব। ধামাকা, বঢ়িয়া ধামাকা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধামাকা কৰিবলৈ গৈ আছোঁ আজি হাজো পোৱামক্কা, ধুনীয়া প্লেচ। NS 200 এইখন আজি চুটাম বুলি ভাবিছোঁ, ফালি দিম আজি। বলক, এইখন ফালা নহয়, এইখন ফালা ভিডিঅ' নহয়। এটা কাম কৰিবলৈ গৈ আছোঁ। কি কাম আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক, তামাম লাগিব। চলো বলক, মোৰ ভিডিঅ'ৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ক'ত কি হয় আপোনালোকক মই সকলো কৈ আছোঁ, সকলো দেখাই আছোঁ। এয়া আহি আমি এটা বজাৰ পাই গ'লোঁ আৰু বজাৰত যাম, আৰু জামটো পাৰ হৈ মই জামখিনি পাৰ হৈ লওঁ। তাৰপিছত আপোনালোকক সকলো কৈ আছোঁ, ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ। আমি গৈ আছোঁ হাজো পোৱামক্কাত এটা ধামাকা কৰিবলৈ। ধামাকাটো হ'ল এটা সাংঘাতিক ফটোশ্বুট হ'বলৈ গৈ আছে, আৰু ফটোশ্বুট মোৰ ফ্ৰেণ্ড প্ৰকাশে কৰিব। সি এটা ফটোগ্ৰাফাৰ হয়। তো বলক, কেনেকুৱা ফটোশ্বুট কৰে আপোনালোকক সকলো দেখাই আছোঁ। চালো। মোৰ বাইকৰ পিছফালে বহি আছে এটা ফটোশ্বুটৰ মডেল, আৰু কোন মডেল মই আপোনালোকক অকণমান দেৰিকৈ দেখাই আছোঁ। ৰ'ব, এটা কথা পাহৰিছিলোঁৱে, গাড়ীখনত তেল কম আছে। তেল ডিপৰ চাইনবোৰ্ড এখন দেখা পাইহে মনত পৰিল। তো বলক অলপ তেল ভৰাই লওঁ। এয়া অলপ গাড়ীখনত মছলা সোমোৱাই দিলোঁ। তো গাড়ীখনততো তেল নভৰালে গাড়ীখন নদৌৰেই। তো বলক, আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰোঁ। আমি ফাইনেলি গৈ আছোঁ হাজো পোৱামক্কা। পোৱামক্কাৰ আমি মেইন গেট পাৰ হ'লোঁ, আৰু কি মজা প্লেচ আপোনালোকক দেখাই আছোঁ। বলক 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 বলক, কি ৰাস্তাৰে একদম শ্বিলং যেন পায়। আপোনালোকে চাই থাকক, মিনি শ্বিলং, কি একা বেকা ৰাস্তা। ফালো আৰু মোৰ আগত গৈ আছে ফটোগ্ৰাফাৰ, মোৰ ফ্ৰেণ্ড প্ৰকাশ। চলো। এয়া প্লেচ চাওক, কি মজা প্লেচ। ফাইনেলি আহি পালোঁ আমি পোৱামক্কা, মিনি শ্বিলঙত যোৱা দৰকাৰেই নাই। আপোনালোকে ৰাস্তা দেখাই পাইছে, আহোঁতে মই দেখাইছোঁৱেই, কি ফালি আহিছোঁ NS লৈ। তো আমি ইয়াত আহিছোঁ এটা ফটোশ্বুটৰ কাৰণে। মোৰ ফ্ৰেণ্ড প্ৰকাশে ভাল ফটোগ্ৰাফী কৰে, সি ফটোশ্বুট কৰিব। দুজনী ছোৱালী, অংকিতা আৰু দিব্যাজ্যোতি নাথ। তো আপোনালোকক দেখাম কেনেকুৱা কেমেৰা, কি কেমেৰা, আৰু ফটো কেনেকৈ ফটোশ্বুট কৰে, কি সা সৰঞ্জাম ব্যৱহাৰ কৰা হয়, আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো ফাইনেল লোকেশ্যন, ইয়াত আমাৰ ফটোশ্বুট হ'ব। এইজনীয়ে এইজনী মোৰ বাইকৰ পিছফালে উঠাজনী। এইজনী আমাৰ মডেল দিব্যা নাথ, আৰু মেকআপ আৰ্টিষ্ট কমল দা। এইটো মডেল অংকিতা, ফটোগ্ৰাফাৰ প্ৰকাশ নাথ। লাইট নেকি? কেমেৰা ৰেডি হৈছে। এয়া ফটোশ্বুট ষ্টাৰ্ট হৈ গ'ল। আমাৰ কেমেৰামেন ফটোগ্ৰাফী প্ৰকাশ নাথ একদম বুম কেমেৰা লৈ আহিছে, নিকনৰ। ধুনীয়া। চাওক, ইমান সহজ নহয় ফটো উঠোৱাটো, ইমান সহজ বেপাৰ নহয়, মই গম পালোঁ। আৰু আপুনি যদি ভাবিছে যে মই এটা কেমেৰা কিনিম, এনেকৈ ফটো উঠাম, কিবা কৰিম, ইমান সস্তা বেপাৰ নহয়, ইমান সহজ নহয়। তাত বহুতো কিবা কিবি আছে, বহুত কিবা কিবি কৰিব লগা থাকে, বহুত শিকিব লগা থাকে। তো এনেকৈ ইমান দামেৰে কেমেৰা এটা কিনি আপুনি ইমান সহজতে ফটো উঠাব নোৱাৰে। আপোনাৰ সেই বস্তুটোত ইণ্টাৰেষ্ট হ'ব লাগিব, সেই বস্তুটো আপুনি জানিব লাগিব, সেই বস্তুটো আপুনি শিকিব লাগিব, তেতিয়াহে পাৰিব। তো এনেই আৰু কেমেৰা এটা কিনি আং বাং কৰি এনেকৈ নহয়। তো আপুনি ভালকৈ শিকি লওক আৰু ভালকৈ ফটো উঠাওক। কেনেকুৱা অনুভৱ? ভাল লাগিছে? গৰম লাগিছে? পাহাৰৰ ওপৰত আছোঁ যে সেইকাৰণে গৰম লাগিছে। বঢ়িয়া। ইয়াৰ তলত আছে হাজো।
এইখিনি হাজোৱে পৰে, ইয়াৰ পাহাৰৰ ওপৰত পোৱা মক্কা, এইখিনি ওপৰত আছে পোৱা মক্কা, ইয়াৰ তলত হাজো, তাত মাধৱ মন্দিৰ আছে। তো আপোনালোকক কেতিয়াবা মাধৱ মন্দিৰ দেখাব চেষ্টা কৰিম। বেলেগ প'জ দিছে এইটো কমলা, চালিয়া কমলা। সিহঁতে এতিয়া ড্ৰেছ চেঞ্জ কৰিব গৈছে। প্ৰকাশে মোক এটা ধুনীয়া ফটো মাৰিব, এই ফটোটো আপোনালোক দেখাই আছোঁ। প্ৰকাশে কি কোৱালিটি দিয়ে তামাম। ফটোখন কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। ফটোশ্বুট কৰি থাকোঁতে তামাম বৰষুণ, অলপ টাইম তামাম ভিজিলোঁ, এতিয়া আকৌ ৰ'দৰ মানে আগমন। পূৰা হেলমেট চেলমেট পিন্ধিলোঁ। এইটো 20,000 আমাৰ মডেল 20,000 লৈছে, অৱস্থা নাই। তো এতিয়া চাওঁ, যদি বৰষুণটো অলপ কমে তো আৰু এটা ড্ৰেছত আছে, সেইখিনি কৰাই ঘৰত যাম। বৰষুণটো অলপ কমিলে আৰু এটা ড্ৰেছত শ্বুট চলি আছে, শেষ হ'ব, তাৰপিছত আমি ঘৰলৈ যাম। যদি আপোনালোকে প্ৰকাশক ফটোগ্ৰাফী হিচাপে বিচাৰে, ক'ৰবাত বিয়া হওক, বাৰ্থডে পাৰ্টি হওক, মিটিং হওক, তো তাক বিচাৰিব পাৰে। মোৰ ডেছক্ৰিপশ্যনত তাৰ ইনষ্টাৰ লিংক থাকিব, আপোনালোকে মেছেজ কৰিব। তো আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট বক্সত জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।